কবিতাৰ শিৰোনাম সেই বিশেষ কবিতাটিৰ মই প্ৰেমত পৰিছোঁ। কথা আৰু আবৃত্তি মানৱ প্ৰতিমবাল। মই কবিতা লিখিব নাজানো, কিন্তু মই মনৰ ভাৱবোৰ কবিতাৰ দৰে লিখিব চেষ্টা কৰোঁ। আৰু কেইদিনমানৰ পৰা মই কাহানিবাৰ লিখা এটি কবিতাৰ প্ৰেমত পৰিছোঁ, যিটো কবিতা এইকেইদিন মোৰ মনলৈ বৰকৈ আহি আছে। মই এনেকুৱা এটি কবিতাৰ প্ৰেমত পৰিছোঁ, যিটো কবিতাই মোক হাৰিলেও জিকিবৰ চেষ্টা কৰিব প্ৰেৰণা দিয়ে। মই এনেকুৱা এটি কবিতাৰ প্ৰেমত পৰিছোঁ, যিটো কবিতা মোৰ দুখবোৰৰ সংগী হয়। মই এনেকুৱা এটি কবিতাৰ প্ৰেমত পৰিছোঁ, যিটো কবিতাই মোক হাজাৰ দুখতো জীয়াই থকাৰ সাহস দিয়ে। মই আজি এনেকুৱা এটি কবিতাৰ প্ৰেমত পৰিছোঁ, যিটো কবিতাৰ কাৰণে বহু মানুহে মোক ঠাট্টা কৰিব আজি সুযোগ পাইছে। মই এনেকুৱা এটি কবিতাৰ প্ৰেমত পৰিছোঁ, যিটো কবিতা মোৰ প্ৰত্যেকটো নিশাৰ লগৰী হয়। মই প্ৰেমত পৰা কবিতাটিৰ বাবে আজি বহুত মানুহক মই চিনি পাব পাৰিছোঁ।